हेलो एवरीवन टिचार अन्य भिडिओ आपलोक स्वागतम जानाइछु प्रथमे কৈ লওঁ যিসকলে মোৰ ভিডিও অলৰেডি চাই আছে তেওঁলোকৰ কাৰণে অশেষ ধন্যবাদ আৰু যিসকল নতুনকৈ আহিছে মোৰ ভিডিও চাবলৈ তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আজি মই চিকেনৰ বইল ৰেচিপি এটা বনাইছো আপোনালোকক অলপমান দেখাম বুলি ভাবিছো তেতিয়াহলে দেৰি নকৰি মোৰ ভিডিওটো আৰম্ভ কৰো বলক কুকুৰা মাংসখিনি এনে ধৰণে ধুই লৈছো তাৰপিছতে মই বাকি বস্তুখিনি যোগাৰ কৰি লম আলু মই দুটা এনে ধৰণে কাটি লৈছো আৰু পিয়াজ দুটা এনে ধৰণে কাটি লৈছো আৰু আদা নহৰু আৰু জলকীয়া পেষ্ট বনাই লৈছো আৰু এফালে মই বিলাহী তিনটা কাটি লৈছো এনে ধৰণে আৰু ইয়া লাই শাক হাতেৰে মুছৰি লৈছো হাতেৰে মুছৰিলে খাবলৈ বেছি সোৱাদ হয় সেই কাৰণে হাতে মুছৰি লৈছো আৰু এফালে কেৰাহী পাতি লৈছো কেৰাহীখন অলপ গৰম হ'বলৈ দিছো বৰ বেছিকৈ গৰম হ'বলৈ নিদিও অলপ গৰম হৈছে এতিয়া মই ইয়াত মাংসখিনি দি দিম যেহেতু বইল বনাম যেতিয়া এটা তেল অকনো মই ব্যৱহাৰ নকৰো মাংসখিনি দি এনে ধৰণে লৰাই লম অলপ তাৰ পিছতে মই এটা আদা নহৰুৰ পেষ্ট অলপ দি দিম আৰু নিমখ অলপমান দি দিম দিয়াৰ পিছত ধুনীয়াকৈ মিশ্ৰণ কৰি লম এয়া অলপ লাগি ধৰিছে তলত একো নাই বাৰু তলত লাগি ধৰিলো পাছতে যেতিয়া পানী দি দিম এখিনি সব লাগি ধৰাখিনি ওলাই যাব অলপমান হিজাই লৈ বৰ বেছি দিও নিহিজাও 2-3 মিনিট মান হিজাম এনে ধৰণে তাৰপিছত মই এতিয়া বিলাহীখিনি ইয়াত দি দিম বিলাহীখিনি দি মই অলপমান লৰাই লম বিলাহীখিনি গলি যোৱালৈকে মই ইয়াক হিজাই ৰাখিম ঢাকনা মাৰি ৰাখি থম অলপ সময়ৰ কাৰণে বিলাহীখিনি হিজাৰ লৈকে ইয়াৰ বিলাহী প্ৰায় হিজিছে গৈ দেখিছে নহয় বিলাহীৰ পৰা পানী ওলাইছে ইয়াত তেতিয়া মই পিয়াজখিনি দি দিম এনে ধৰণে কাটি লোৱা পিয়াজখিনি পিয়াজ যিকোনো ধৰণে কাটি লব পাৰে বাৰু এটো মই এনে ধৰণে কাটি লৈছো ধুনীয়াকৈ লৰাই লৈ পিয়াজখিনি অকমান হিজাৰ লৈকে আৰু মই এনে ধৰণে লৰাই থাকিম পিয়াজখিনি অলপ হিজিলে বুলি ক'লে মই ইয়াতে পানীটো এড কৰি দিম পানী মই গৰম কৰি ৰাখিছিলো পানী মই প্ৰায় 2 গিলাস মানেই দিছো ইয়াত পানীখিনি গৰম কৰি ৰাখিছিলো কাৰণে লগালগ উতল আহিছে ঠাণ্ডা হোৱা হলে অলপ টাইম লাগিলে হলে উতল আহিবলৈ এতিয়া মই তাত অকমান ৰং জলকীয়া দি দিছো আৰু এতিয়া মই ইয়াত আলুখিনি দি দিম আলুখিনি দিয়াৰ পিছত অকমান দেৰি ঢাকি ৰাখিম ঢাকি ৰখাৰ আগতে মই অলপমান জালুক দিম যেহেতু বইল বনাইছো বইলতে জালুক অলপ দিলে ভাল লাগে খাবলৈ নিমখ আৰু অকমান দি লৈছো প্ৰথমতে বনাওতে অলপমান দিছিলো সেই কাৰণে আৰু অলপ দি লৈছো এতিয়া মই ইয়াত ঢাকি ৰাখিম ঢাকি মই প্ৰায় 20 মিনিট মানে ৰাখিলো মিডিয়াম ফ্লেমত আলুখিনি হিজালৈকে আলুখিনি মোৰ হিজি গল এতিয়া মই ইয়াতে লাই শাকখিনি দি দিম লাই শাকখিনি আগতীয়াকৈ দিলে মানে বেছিকৈ হিজি যায় বেছিকৈ হিজি গলে লাই শাকটো খাবলৈ বেয়া লাগে লাই শাকৰ যেটো অলপ কেঁচা ফ্লেভাৰ এটা আহে হেতু প্ৰথমতে দি দিলে মানে হেতু ফ্লেভাৰ নাহে মাংসখিনি হিজাৰ পিছত লাই শাকটো দিলে খাবলৈ সোৱাদ লাগে লাই শাকটো এনেও পটককৈ হিজি যায় সেইবাবে মই মাংস আৰু আলু হিজাৰ পিছতহে মই লাই শাকটো দিছো লাই শাক দি মই 5 মিনিট মান ভাজিম আৰু
ইয়াত এতিয়া মই যিখিনি আদা নহৰু পেষ্ট ৰাখি থৈছিলোঁ সেইখিনি মই ইয়াত এতিয়া দি দিম। সিজাৰ পিছত আদা নহৰু পেষ্ট অলপ দিলে বেলেগ এটা ফ্লেভাৰ এটা আহে, খাবলৈও ভাল লাগে বাৰু, খুব ধুনীয়া এটা গোন্ধও আহে। এতিয়া মই ঢাকনা মাৰি 5 মিনিটমান ৰাখি থ'ম, হাই ফ্লেমতে ৰাখিম। এয়া 5 মিনিট হৈ গ'ল। এয়া লাই শাকো সিজিলেগৈ। লাই শাক সম্পূৰ্ণকৈ সিজিব নিদিওঁ, অকণমান কেঁচা ফ্লেভাৰ এটা থাকিলে ভাল লাগে। আৰু এতিয়া মই ইয়াতে মান ধনিয়া দি দিম। এয়া মোৰ ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিলোঁ। এয়া দেখিছে নহয় কি ধুনীয়া এটা কালাৰ উঠিছে, খুব ধুনীয়া এটা গোন্ধও আহিছে। এয়া মোৰ লোকেল চিকেন আৰু লাই শাকৰ বইল তৈয়াৰ হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, টেক কেয়াৰ।